তো গাইস আপোনালোকে থাম্বনেইলত দেখিলেই কিহৰ ওপৰত কথা পাতিম আজি। সো আজি পিনৰ ৰহস্য ফাদিল কৰিম। পিন কোনে, কেতিয়া, কিয়, কেনেকৈ আৱিষ্কাৰ কৰিলে সব কথা পাতিম। তো ভিডিঅ'টো লাষ্টলৈকে গাইজ আপোনালোকে সদায় পিন ইউজ কৰি থাকে, মই ইউজ কৰোঁ, বয়সতকৈ অধিক লেডিছে ইউজ কৰে। তো কেতিয়া ভাবিছেনে কেনেকৈ তাৰ আৱিষ্কাৰ হ'ল, কোনে কৰিলে? নাই বাবা। তো আজি মই ক'ম। আমেৰিকাৰ এজন ব্যক্তি মিষ্টাৰ ৱাল্টাৰ হাণ্ট নামৰ ব্যক্তিয়ে 1849 চনত তেওঁ পিনৰ আৱিষ্কাৰ কৰিলে। আকৌ এবাৰ কৈ দিওঁ, 1849 চনত মিষ্টাৰ ৱাল্টাৰ হাণ্ট নামৰ ব্যক্তিয়ে চেফটি পিনৰ আৱিষ্কাৰ কৰিলে। কিয় আৱিষ্কাৰ কৰিলে, কেনেকৈ আৱিষ্কাৰ কৰিলে সেইটো কম। তো এতিয়ালৈকে মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইব কৰি লওক, আৰু লাইক মৰা নাই যদি লাইক মাৰি লওক। আৰু আপোনালোকৰ ছাপোৰ্ট লাগে, মই এনেকুৱা ভিডিঅ' সদায় আনিম। চ' আপোনালোকে ছাপোৰ্ট কৰিব লাগে। তো কিয় উলিয়ালে বা কেনেকৈ সৃষ্টি হ'ল পিনৰ? চ' শুনা মতে তেওঁ কৰ্জাত ধাৰত পৰি আছিলে, মানে তেওঁ ধাৰ লৈ মাথা মাৰি আছিলে কেনেকৈ উধাৰ দিব পাৰিম। সেইটো সময়তে তেওঁ এটা তাঁৰ পাৰে চিলভাৰ, তো তাঁৰ তেওঁ হাতত ঘূৰাই ভাবি আছিলে কেনেকৈ পইচা দিওঁ, কেনেকৈ নিদিওঁ। তো এইবিলাক কথা তেওঁ ভাবি আছিলে। এতিয়া ভাবি শেষ কৰিলে, যেতিয়া ভাৱনাটো আঁতৰি গ'ল, তেতিয়া হাতত চাইছে বস্তু পিনৰ আইডিয়াটো তেওঁৰ তাৰ পৰা আহিলে। তেতিয়া তেওঁ পিন আৱিষ্কাৰ কৰিলে। চ' গাইজ ভিডিঅ' কেনেকুৱা লাগিলে? যদি ভাল লাগিলে কি কৰিব লাগে জানে। আকৌ এবাৰ লগ পাম নেক্সট ভিডিঅ'ত। এতিয়া এৰিলোঁ, বাই, জয়।